নিয়ম কৰি আমাৰ হাতে দিয়া হৈছে। ইয়াত যদি কিবা দোষাদোষ আছে ভগৱন্তই এইখিনি নিজৰ বুলি ধৰি এইখিনিৰ পৰা স্বাধীন সকলোখিনি আগবঢ়াই দিব আৰু ইমানতে প্ৰাৰ্থনা কৰিছোঁ। এখনি ঘৰেৰি যাবলে নিয়মৰ পিছতেই যে জীৱন আলাসৰ নামিকা ৰঙে সানিলে ৰহন শিৰতে দুহাতে দুহাতত ৰাখিব দেউতাৰ আশীষত বিদায় শুভ কামনাত এথোপা গোলাপে তুমি আহিবা কইনা সাজেৰে পাতো